সমগ্ৰ বিশ্বতে বৰ্তমান কৰোনাৰ আতংক চৰকাৰ প্ৰশাসন সকলো ব্যস্ত কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ মাজতে চোৰাং ব্যৱসায়ী অব্যাহত ৰাখিছে চোৰাং বেহা লকডাউনৰ সময়ছোৱাতে জুৰি আৰক্ষী থানাৰ অন্তৰ্গত পূব মুকুন্দ আতিত উদ্ধাৰ হৈছে কুইণ্টেলে ৰড পূব মুকুন্দ আতি গাঁৱৰ নেছাৰ আহমেদ উৰফে মুন নামৰ ধুৰন্ধৰ চোৰাং ব্যৱসায়ীজনে দীৰ্ঘদিন ধৰি নিজ গৃহতে চলাই আহিছিল চোৰাং ৰডৰ বেহা দগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলাইছিল মুনৰ ঘৰত অভিযান মঙলবাৰে আৰক্ষীয়ে মুনৰ গৃহৰ পৰা 18 চকীয়া ট্ৰাকসহ প্ৰায় 35 টন ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত মুন বৰ্তমান পলাতক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ইয়াত আহি পেলাই ৰড পাইছোঁ ৰড অলপ মোক মাতিছে আহি পেলাই চাইছোঁ কোনে মাতিছিলে আমাৰ অচি ছাৰ এইটো কাৰ ঘৰ এইটো মুনৰ ঘৰ কিবা সি তাৰ বিশেষ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিলে কি নাম আছিল তাৰ বেনাৰ্জী আহমেদ তাৰ ঘৰতে পাইছে এটা ট্ৰাক পাইছে 18 চকীয়া ট্ৰাক মই দেখা নাই কিন্তু হেৰিটো পাইছে ৰড পাইছে বহুত টকা ৰড পাইছে অটদ্ৰাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট নামনি অসম নিউজ